নমস্কাৰ আজি মই আপোনালোকক চক্ৰাসন কেনেকৈ কৰে আৰু তাৰ বেনিফিট সমূহ ক'বলৈ ওলাইছো আৰু চক্ৰাসন কেনেকৈ কৰে সেই ব্যায়ামটো আপোনালোকক শিকাবলৈ ওলাইছো যেহেতু এতিয়া কৰোনাৰ মহামাৰীৰ সময় আমি সকলোৱে ঘৰতে থাকো সেয়ে আমি যাতে ব্যায়াম কৰি ফালে ৰাতিপুৱা সকলোৱে যাতে আমি ব্যায়াম কৰো আৰু নিজকে সুস্বাস্থ্যৱান কৰি ৰাখো তো বলক আমাৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্ষ্টতে চক্ৰাসন কৰিবৰ কাৰণে আমি নিজৰ বডিটো ৱাৰ্ম আপ কৰি ল'ব লাগিব ৱাৰ্ম আপটো আমি এনেকৈ কৰিব পাৰোঁ আপোনালোকে মুখ চাওক আৰু আপোনালোকে কৰিব পাৰে বলক আমি এতিয়া ৱাৰ্ম আপ কৰোঁ ফাৰ্ষ্টতে আপোনালোকে এনেকৈ কৰিব ৱাৰ্ম আপটো আপোনালোকে এনেকৈ কৰে ৱাৰ্ম আপ কৰাৰ মেইন উদ্দেশ্যটো হ'ল আপোনালোকৰ নিজৰ বডিটো ৱাৰ্ম কৰি তোলাৰ যাতে চক্ৰাসন কৰোঁতে আমাৰ বডিটো পুৰা একদম পাৰফেক্টলি ফিট হৈ উঠে সেইবাবে আমি চক্ৰাসনৰ আগত ৱাৰ্ম আপ কৰোঁ আৰু এটা কথা সদায় মনত ৰাখিব ৱাৰ্ম আপ কৰোঁতে আপোনালোকৰ গুড়া বুলি যোনটো আমি কওঁ সেই গুড়াটো আপোনালোকৰ মাটি বা পাকাত য'ত আপোনালোকে কৰে তাতে টাচ হ'ব নালাগে আৰু আপোনালোকে এই ৱাৰ্ম আপ কৰাৰ টাইমত ব্ৰিথ ইন ব্ৰিথ আউট পুৰা একদম ফাষ্ট কৰি থাকিব তেতিয়া ইয়াৰ বেনিফিটটো পাব আপোনালোকে আপোনালোকে যেনে তেনেকৈ কৰিব পাৰে এইটো এটা ৱাৰ্ম আপ এতিয়া আমি চক্ৰাসনৰ কাৰণে আৰু এটা নেক্সট ষ্টেপ চাম এবাৰ নেক্সট ষ্টেপটো হ'ল আপোনালোকে সুখাসনত বহিব লাগিব সুখাসন এইটো আপোনালোকৰ বহি পেলাই যিটো আৰাম পায় সেইটোকে সুখাসন বুলি কয় মই এনেকৈ বহিলোঁ মই এনেকৈ আৰাম পাওঁ সেইবাবে মই এনেকৈ বহিছোঁ আপোনালোকে বহি যোনটো যেনেকৈ বহি আৰাম পায় সেনেকৈ বহিব পাৰে নেক্সট এবাৰ আমি চক্ৰাসনৰ ফাৰ্ষ্ট ষ্টেপটোত যাম চক্ৰাসনৰ ফাৰ্ষ্ট ষ্টেপটো হ'ল আপোনালোকে পুৰা একদম চিধা হৈ শুব লাগিব একদম পুৰা ষ্ট্ৰেইট শুলে ব্ৰিথ ইন ব্ৰিথ আউটটো আপোনালোকে কৰি থাকিব শ্ল' নহয় একদম ফাষ্ট ব্ৰিথ ইন ব্ৰিথ আউট কৰি থাকিব নেক্সট আপোনালোকৰ ৰাইট লেগখন আগুৱাই দিব মই যেনেকৈ দি আছোঁ এনেকৈ তাৰপিছত লেফ্ট লেগ তাৰপিছত ৰাইট হেণ্ডখন আপোনালোকে ওপৰত এনেকৈ দিব তাৰপিছত লেফ্ট হেণ্ডখন দিয়াৰ পিছত আপোনালোকে ভৰি আৰু হাতত পুৰা একদম নিজৰ গাৰ বলটো লগাই দিব যাতে আপোনালোকৰ মাজৰ বডিখিনি ওপৰত উঠে চাব মই কেনেকৈ কৰোঁ 1 2 3 ফাৰ্ষ্টতে আপুনি এইটো ষ্টেপ যাওক তাৰপিছত লাহে লাহে এনেকৈ দিয়ক তেতিয়া আপোনালোকে ইজি পাব চাওক মই কেনেকৈ কৰিছোঁ নামিবৰ কাৰণে লাহে লাহে আপোনালোকে আহি থাকিব তেতিয়া আপোনালোকৰ বেলেঞ্চটো নাযায় আৰু আপোনালোকে এই ব্যায়ামটো কৰাৰ টাইমত সদায় ব্ৰিথ ইন ব্ৰিথ আউট কৰি থাকিব তেতিয়াহে আপোনালোকে বেনিফিটটো পাব আৰু এবাৰ মই কৰি দেখাই দি আছোঁ চাওক ভালকৈ চাব কৰাৰ আগতে ব্ৰিথ ইন ব্ৰিথ আউট কৰি ল'ব ব্যায়ামটো কৰি থাকোঁতে আপোনালোকে ব্ৰিথ ইন ব্ৰিথ আউট কৰি থাকিব তাৰপিছত ইয়াৰে নেক্সট ষ্টেপটো হ'ল হাত দুখন চিধা কৰি দিব তাৰপিছত ভৰি চিধা কৰি দিব
তাৰপিছত অলপ টাইম আপোনালোকে শৱাসন কৰিব। ফাৰ্ষ্ট ব্ৰিথ ইন ব্ৰিথ আউট কৰি থাকিব, যাতে আপোনালোকৰ অক্সিজেনৰ অভাৱ নহয়। নেক্সট আপোনালোকে আকৌ সুখাসনত বহি যাব। এইবাৰ মই আপোনালোকক ইয়াৰ বেনিফিটবিলাক ক'ম। ফাৰ্ষ্ট বেনিফিটটো হ'ল আপোনালোকে এই ব্যায়ামটো যদি ক'ব গ'লে ৰেগুলাৰ কৰে তেনেহ'লে আপোনালোকৰ অক্সিজেনৰ কেতিয়াও অভাৱ নহয়। কাৰণ কি আমি যেতিয়া এই ব্যায়ামটো কৰোঁ পুৰা অক্সিজেন আমাৰ, আপোনালোকে দেখিছে মই যেতিয়া শৱাসন কৰি আছিলোঁ তেতিয়া পুৰা অক্সিজেনটো মোক লগা হৈ গৈছিল, তেতিয়া মই পুৰা ফাৰ্ষ্ট ব্ৰিথ ইন ব্ৰিথ আউট কৰিছিলোঁ। যেতিয়া আপোনালোকে এই ফাৰ্ষ্ট ব্ৰিথ ইন ব্ৰিথ আউট ৰেগুলাৰলি কৰিব, এনেতো বাৰু ইমান কৰা নহয়, যেতিয়া আপোনালোকে এই ব্যায়ামটো কৰাৰ পিছত ফাৰ্ষ্ট ব্ৰিথ ইন ব্ৰিথ আউট কৰিব তেতিয়া আপোনালোকৰ অক্সিজেনৰ অভাৱ হ'বই নোৱাৰে। সেয়ে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে ঘৰত ৰেগুলাৰলি এই ব্যায়ামটো কৰক। আৰু দ্বিতীয়টো বেনিফিট হ'ল যে কিছুমান যে ৰোগী থাকে যিবিলাকৰ অক্সিজেনৰ অভাৱ পায়, তেওঁলোকে সেইবিলাক ৰোগীও আপোনালোকৰ এই বেমাৰটো যদি কৰে তেনেহ'লে সেইবিলাক ৰোগীও কিছু পৰিমাণে সুস্থ হৈ উঠিব পাৰিব। আৰু এই ব্যায়ামটো কৰিলে আৰু এটা বেনিফিট আছে, সেই বেনিফিটটো আপোনালোকৰ স্পাইনডাল আপোনালোকৰ ফ্লেক্সিবল হয় আৰু মজবুত হ'ব। সেইবাবে আপোনালোকে এই ব্যায়ামটো কৰক আৰু নিজেও লাভকৃত হওক। ধন্যবাদ।